নমস্কাৰ এইখিনিতে আহি পৰিছে এটা ডাঙৰ আপডেট গতিকে বন্ধুসকলক মই কৈ দিব ওলাইছোঁ এইবাৰ হাই ছেকেণ্ডেৰী পৰীক্ষা নহয় বা মেট্ৰিক পৰীক্ষা নহয় গতিকে তাৰ সলনি কি হ'ব সেই সম্পৰ্কে আজি আপোনালোকক জনাব বিচাৰিছোঁ বহুতে কৈ আছে এইবাৰ মেট্ৰিক পৰীক্ষা উঠি গ'ল মেট্ৰিক পৰীক্ষা আৰু নহয় গতিকে মেট্ৰিক পৰীক্ষা যদি নহয় তেন্তে কি পৰীক্ষা হ'ব সেই সম্পৰ্কে আপোনালোকক জনাই দিব বিচাৰিছোঁ যদি আপোনালোকে হাই ছেকেণ্ডেৰী পৰীক্ষা এইবাৰ দিব গৈ আছে মানে যদি আপোনালোকে মেট্ৰিক পৰীক্ষা দিব গৈ আছে তেন্তে এই ভিডিঅ'টো মানে ভালকৈ চাই লওক তেতিয়া ভালকৈ ফুল আপডেটবোৰ আপোনালোকে গম পাই যাব যদি আপোনালোকৰ কোনোবা চিনাকি এবাৰ মেট্ৰিক দিব গৈ আছে বা হাই ছেকেণ্ডেৰী দিব গৈ আছে তেন্তে এই ভিডিঅ'টো তেওঁলোকলৈ শ্বেয়াৰ কৰি দিয়ক যাতে তেওঁলোকে কথাটো গম পায় যে মেট্ৰিক পৰীক্ষা নহয় গতিকে বন্ধুবান্ধৱীসকল আপোনালোকে গম পাইছে যে বহুতৰ মানে এটা ভাইৰেল টপিক চলি আছে যে মেট্ৰিক পৰীক্ষা নহয় কিন্তু এতিয়ালৈকে বন্ধুবান্ধৱীসকল আপোনালোকে গম পাই চাগে অতি মানে কেইদিন আগতে এটা আপডেট দিয়া হৈছিলে যে মেট্ৰিক পৰীক্ষাৰ ওপৰত এটা আপডেট দিয়া হৈছিলে যে এবাৰ 50% মানে আপোনাৰ ধৰি লওক MCQটো পাছ কৰিব লাগিব লগতে আপোনালোকৰ ৰিটেনটো পাছ কৰিব লাগিব যদি মেট্ৰিক পৰীক্ষা নহ'লে হয় এটা কথাটো মন কৰিব যদি মেট্ৰিক পৰীক্ষা নহ'লে হয় তেন্তে আপোনাৰ এই মানে নটিচটো নিদিলে হয় যে 50% আপোনালোকৰ MCQ বা 50% ৰিটেন বা আপোনাৰ MCQত পাছ কৰিব লাগিব বা ৰিটেনত পাছ কৰিব লাগিব এইবোৰ দিয়াৰ কি কাৰণ আছে আপোনালোকে ভাবকচোন বাৰু তেন্তে এইবাৰ মানে মেট্ৰিক পৰীক্ষা হ'ব বন্ধুসকল গতিকে টেনশ্যন ল'বলগীয়া একো কথা নাই বহুতে মানে ফেক আপডেটবোৰ আপোনালোকক দি থাকে গতিকে বহুতে বিলিভ কৰি লয় যে মেট্ৰিক পৰীক্ষা নহয় বুলি সেইকাৰণে বহুতে পঢ়া শুনা অলপ শ্ল' কৰি দিছে এনেকুৱা নহয় বন্ধুসকল অলপ ভালকৈ পঢ়া তোমালোকে মানুহৰ কথা বিলিভ নকৰি পাই মানে সমাজত বহুত কথা ওলাই থাকিব যে মেট্ৰিক পৰীক্ষা নহয় এইটো নহয় হাই ছেকেণ্ডেৰী পৰীক্ষা নহয় কিন্তু টেনশ্যন নল'বা যিহেতু গভৰ্ণমেণ্টৰ ফালৰ পৰা এটা ৰুল দিছে ন 50% তোমাৰ MCQ তাৰপিছত ৰিটেন 50% মানে ধৰি লোৱা ৰিটেনটো পাছ কৰিব লাগিব এইবাৰ তাৰপিছত তোমাৰ MCQটো পাছ কৰিব লাগিব গতিকে যদি এই আপডেটটো আহিছে তেন্তে মানে ভাবি লোৱা এবাৰ 100% মেট্ৰিক পৰীক্ষা হ'ব বা হাই ছেকেণ্ডেৰী পৰীক্ষা হ'ব গতিকে তোমালোকে ধুনীয়াকৈ প্ৰিপাৰেশ্যন কৰা আগৰ দৰে মেট্ৰিক পৰীক্ষা হ'ব কিন্তু এইবাৰ কিছুমান ৰুলটো অলপ চেঞ্জ কৰিছে যদি তোমালোকে ৰুলকেইটা বিচাৰা তেন্তে মই নেক্সট ভিডিঅ'ত জনাই দিম তোমালোকে মুঠতে চেনেলটো ছাবস্ক্ৰাইব কৰা 100% আপডেটবোৰ পাই থাকিবা গতিকে তোমালোকক ইমানেই ক'লোঁ যে মেট্ৰিক পৰীক্ষা বা হাই ছেকেণ্ডেৰী পৰীক্ষা হ'ব গতিকে পঢ়া শুনা কৰা এইবোৰ বাকী বাহিৰা যিবোৰ মানে ফেক আপডেট আহি আছে তোমালোকে সেইবোৰ বিলিভ নকৰিবা যিহেতু চিলেবাছ দিছে গতিকে 100% এক্সাম হ'ব ইমানেই সামৰণি মাৰিছোঁ আৰু নেক্সট ভিডিঅ'ত মই বাকী আপডেটবোৰ দি দিম মুঠতে চেনেলটো ছাবস্ক্ৰাইব কৰা আপডেটবোৰ পাই থাকিবা ধন্যবাদ